গুড মৰ্ণিং ফ্ৰম মালদা। আজি এতিয়া বাজিছে আপোনাৰ 6:30 আৰু এইটো আমাৰ ৰুমৰ বাহিৰৰ ভিউ। এইফালে পূৰা খালী পথাৰ আছে, এইটো এটা ঘৰ আছে। আমাৰ বিদ্যুৎ ছাৰ গুড মৰ্ণিং। বুঢ়া উঠিছে, বুঢ়া বাথৰুমত গৈছে। তো এইটো আপোনাৰ আমাৰ ৰুমটো আছিলে, এইটোতো কালি দেখাই পাইছে লাষ্ট ভিডিঅ'টোত। এইটো ৰুমটো আছিলে, এইফালে বাথৰুম আছিলে, এইফালে এটা টিভি আছিলে। এইটো আমাৰ চোৱা নহয় কেতিয়াও হোটেলত, কাৰণ আমি যেতিয়া আহি পাওঁ তেতিয়ালৈকে বেকাৰ দিয়ে আৰু ইউজে আমাৰতো ইউজে নহয়। আৰু ইয়াতে কোনো টিভিয়ে নাচায়, বাট এইটো মানে এটা দেখাই পেলাই এটা মানে কি হয়, মানে সেইটো দেখাও এটা মানে চাৰ্জেছ আৰু যে আপোনালোকৰ টিভিও আমি দিছোঁ আৰু এনেকুৱা। বাকী এইটো ৰুমত আছিলে বিদ্যুৎ আৰু আমাৰ ব্ৰাদাৰ আছিলে, যিটো ছাৰ আছিলে। তো আমি ওলালোঁ এইখন হোটেলৰ পৰা, আৰু এইফালে মই এইফালে উঠিব লাগিব। আৰু বিলটো অলপমান ক'লোঁ যে আলু ফ্ৰেঞ্চ ফ্ৰাইজৰ দামটো নিদিওঁ ভাই, আলু ভাজাৰ দাম দিম। আলু ভাজাৰ দাম দিছোঁ, জিৰা আলুৰ দাম দিছোঁ 120 টকাকৈ দিছোঁ। তো প্ৰায় আমাৰ 8:30 বাজি গ'ল, চাহ পোৱা নাই। যিকেইখন দোকান আছে মানে একদম মানে কি ক'লি গোটেই মানে একদম ঘাটিয়া লেতেৰা, সেনেকুৱা দোকানতো খাব নোৱাৰি না। আৰু আমাৰ ফালে দোকানবিলাক ভাল যিমান যি ক'লোঁ, আৰু আমাৰ মানে অসমত ধৰক যিটো চাহ দোকান থাকে, এই মিঠাইৰ কাউণ্টাৰ এটা থকা, একলে চাহ পাওঁ, পৰঠা পাওঁ, সেনে দোকান চাহ বাহিৰত নাথাকে। আনকি গুৱাহাটী টাউনৰ ভিতৰতো বহুত নাই, এনে বিশেষ নাই। ধৰক আমাৰ এটা প্ৰণীতা হেন, ধৰক বৃন্দাবন হেন, বুজি পাইছি না ছাৰ কি ক'ব, সেনেকুৱা চাহ দোকান নচলে নেকি নাজানো। আৰু ইয়াতেতো নাপায় আপুনি এনেকুৱা দোকান। আৰু আমি এতিয়া যাই আছোঁ ধ্ৰুৱক পিক আপ কৰিব এয়াৰপৰ্টলৈকে। আৰু ৰাস্তাত আমাৰ এতিয়া ব্ৰেকফাষ্ট টাইম, যিহেতু আমি এখন হোটেলত সোমালোঁ, মা শ্যামকালী হোটেল। এইখনতে আমি এতিয়া ব্ৰেকফাষ্ট কৰি ল'ম। চাহ অৰ্ডাৰ দিলোঁ, চাহ খালোঁ। চাহ এতিয়া আমি দিছোঁ ৰুটি, চব্জি আৰু ঘুগুনি, এইখিনি। বাকী বিদ্যুতৰ মাজে মাজে ক্লিপ হৈ আছে, ডিম্পুদাটো কৰিয়ে আছে ভিডিঅ'। বাকী আমি ফটো অলপ উঠিলোঁ। আপোনাৰ ফটোকেইটা কেনে হৈছে? মজা, নাইচ। ৰাতিপুৱাই পাই এই চব্জিখন চাওকচোন, তেল চাওকচোন, এই তেলৰ চব্জি খাই খাই নাই নেকি? पानी का बोतल है ना, গাড়ীটো আছে কিন্তু, গাড়ীটো আছে কিন্তু পানী বটল। গাড়ীত পানী আছে কিন্তু। ज़्यादा सब्जी है, इतना मसला दिया है, टेस्ट नहीं सही है ना। वो आपका आसाम में तो टेस्ट कम है, आपका आसाम चल रहा है गाड़ी में। টেষ্ট কম হ'লে ভাল হ'ব। আমাৰ খানা পিনা হৈ গ'ল, এতিয়া আমি ধ্ৰুৱক আনিব গৈছোঁ। ধ্ৰুৱ চাগে 1মান বজাত লেণ্ড কৰিব, বাট আমি যাই পাম অলপ সময় হয়তো ৰখবা ল'ব পাৰে, সি প্ৰায় 1 ঘণ্টামান হয়তো ৰখবা লগাব পাৰে। Soft strums of the warm acoustic guitar blend with the gentle sound. আৰু হঠাতে জাম লাগিছে, আৰু জাম লাগি মানে বহুত সময় হ'ল, প্ৰায় আমি 10 মিনিটমান সময় ইয়াতে থাকিলোঁ। এতিয়া অলপমান ডিম্পু বিদ্যুৎ আগুৱাই গৈছে, মই অলপ চাই আহোঁ কিবা হ'ল। কিবা বোলে আন্দোলন হৈছে বোলে, কিবা চাওঁ ৰ'ব কিহৰ আন্দোলন। আৰু কিবা ই ৰিক্সা গাড়ী ৰখাই দিছে, কিবা আন্দোলনে চলি আছে, কিবা হয়। মানুহে মানুহচোন, নিউজো আছে, এতিয়া TV9 আছে। আৰু নেশ্যনেল চেনেল TV9টো। তো মানে এইটো ৰাস্তাৰ কাৰণে কিবা বন্ধ হৈছে, আৰু ৰাস্তা বন্ধ হোৱাৰ কাৰণে তাতে মানে ক'ব পৰা নাই মানে কিমান টাইম লাগিব। পুলিচ আহিছে বাৰু, বাট ক'ব পৰা নাই যে কিমান টাইম লাগিব। তো এইফালে লাহে লাহে যাম হ'লেই আৰু ষ্টাৰ্ট হৈ গ'ল। এটা ৰাস্তা আছে বেক চাইডেদি, এইটো এতিয়া আমি ট্ৰাই কৰিম যে সেই ৰোডটো যদি আমি পাই যাওঁ। তো এনেকুৱা হৈছে ইছ্যুবিলাক। এতিয়া আমাৰ কাৰণে কি হৈ যায়, আমি ধৰক গুগল মেপ চাই আহিছোঁ, তো আমি মানে অচিনাকি ৰাস্তা এটাত সোমাই দিবৰ কাৰণে আমাৰ দিগদাৰ হৈ যায়। তাকে আৰু ফাঁচিয়ে গ'লোঁ নেকি এতিয়া বহুত সময়। এইফালে ধ্ৰুৱ ছাৰতো আহিয়ে পাব মোটামুটি 1:30 বজাত। ফাঁচি গ'লোঁ নেকি ছাৰ? পুলিচে কৈছে কি বুলি কয়, হেৰি লাগিব ৰাস্তা, বেলেগ ৰাস্তা ল'ব দিছে। ৰাস্তা বেলেগ ৰাস্তা আমি কেনেকৈ লওঁ?
বাংলার ব্রিজ সেখানে চাষিদের জমি 100 টাকা আৰু আমাৰ প্ৰায় আৰু ধ্ৰুৱৰটালৈকে 1 ঘণ্টা লাগিব 26 কিলোমিটাৰ আছে ৰাস্তা বহুত বেয়া কাৰণে টাইমটো বেছি দেখাই আছে আৰু আপুনি কি কৰি আছে ছাৰ ফটো চাই আছোঁ মানে ফটো হিষ্ট্ৰী বনাইছোঁ হয় ৰাস্তাটো যে বহুত বেয়া তো আমি কলকাতা এয়াৰপৰ্ট পাম আৰু প্ৰায় আৰু 30 মিনিটৰ ভিতৰত পাই যাম আৰু মই ছেকেণ্ড টাইম কলকাতা আহিলোঁ আৰু দুবাৰে কাৰত আহিলোঁ দুবাৰে বৰুৱাৰ লগত আহিলোঁ আৰু বিদ্যুতৰ লগত আহিলোঁ মানে দুইবাৰ আহিলোঁ আহি দুটা কমন আছে মই তিনিবাৰ মাত্ৰ যিটো চাৰৰ জেগাত গুলজাৰ আছিলে এটা ক'ৰবাত তো এইটোৱে আছিল আপোনাৰ 3বাৰ হৈ গ'ল ন কলকাতা 3বাৰ আৰু একবাৰ কেতিয়া আছিল আমি সেই মহাকুম্ভ যাওঁতে কুম্ভ মহাকুম্ভ যাওঁতে এইফালে আহিছিলোঁ না এইটো বেলেগ নহ'লে আপোনাৰ আৰু মই 2বাৰ দিবা মোৰ এই গাড়ীখন 3বাৰ কলকাতা এতিয়া টেক্সি দেখা পাম নেকি টেক্সি যে পাই গ'লো টেক্সি আছে আছে এতিয়া নাই আছে? চিটি বহুত দূৰ পৰা আগত ৰেলগেট পৰিছে পুৰা ফুল জাম পাগলা বিমানবিলাক আৰু বহুত ওচৰে গাড়ীবিলাক লৈ আহে মানে একদম ওচৰে গাড়ীবিলাক লৈ আহে of the waves crashing against the shore, a serene melody. মই গাড়ীৰ পৰা নামি গ'লোঁ আৰু ধ্ৰুৱই প্ৰায় ইয়াৰে পৰা 8 মিনিট আগতে এইখিনি জেগাত সেইফালে তাত পিক কৰিব মই মোৰ লোকেশ্যনটো ইয়াৰে দি থৈ দিছোঁ তো ইহঁতে আহিব হঠাৎ মই মানে গাড়ীত উঠি যাম মোৰ নিজৰে মানে অলপমান ভয় লাগি গৈছে মানে ধ্ৰুৱৰ ৰিয়েকশ্যনটো চাব মানে বৰ খঙে উঠে নেকি চালা মোক ইমান নকৱাকৈ তোক মিছাকৈ কৈ আহিছা 5টা যাব ইচ্ছা নাছিল 4টা গ'লোঁ হয় এটা ফ্লাইটত যালোঁ হয় লগা হ'লে ময়ে গ'লোঁ হয় ধ্ৰুৱই এনেকৈ কৈ আছিল না লগা হ'লে ময়ে তাত গ'লোঁ হয় কথা নাছিল তো তাৰ খঙে উঠে নেকি তাকে টেনশ্যন হৈ আছে চাওঁ কি হয় তো এনেকৈ পাণ দোকান এখনৰ ওচৰত মই ৰখি আছোঁ সিহঁতে অহালৈকে প্ৰায় 2 কিলোমিটাৰ মানে দূৰত আছে বাছবিলাক বহুত পুৰণা ষ্টাইলৰ বাছ চাওকচোন খিৰিকি কিবা হাত পাছলৈকে আছে ফাইনেলি আমাৰ ধ্ৰুৱ ছাৰ আহি পাল কেনে লাগিল ছাৰ ফ্লাইট এক্সপিৰিয়েঞ্চ বহুত ভাল লাগিল মানে মই ভাবি আছিলোঁ যে কিংকত দাক কেতিয়া লগ পাম এইটো কি কথা মানে হ'ব দিয়ক ছাৰ হে মজা মানুহ আপুনি মাজতে নিম আপোনাক বাপৰে বাপ বহুত সময় গাড়ীত উঠিলোঁ উঠাৰ পিছতে বহুত বেছি ভোক লাগিছিল কাৰণ আজি আমি ধ্ৰুৱক পিক আপ কৰিব যোৱাৰ সময়খিনি খাবই পৰা নাছিল তাৰপিছত আমি প্ৰায় মানে বিলিভ কৰক 30 কিলোমিটাৰ মানে আমি কোনো ধৰণৰ ভাল ৰেষ্টুৰেণ্ট পোৱা নাই লাষ্টত এইখন এখন পালোঁ এইটো কি বস্তু ৰাবৰি জেলেপি চাৰ মানে ইয়াৰ তলত জিলাপি আছে ওপৰত ৰাবৰি আছে আৰু এইটো কি দিছিলোঁ অৰ্ডাৰ মই ৰাবৰি দিছিলোঁ মই দিছিলোঁ ৰসগোল্লা এটা আৰু অৰ্ডাৰ দিছোঁ আমি ক্লাব কচুৰি মানে বিদ্যুৎ এইবিলাক কৰিয়ে থাকে মানে কেতিয়াবা আচাৰ ভাঙি দিব যি দেখাব তাকে সেইকাৰণে ছাৰ বেয়া নাই যিমান নকলেও এইটো এটা দোচা দিছে প্লেইন দোচা দিছে মছলা দোচা তো ফাইনেলি ইয়াৰ পৰা আমি ওলালোঁ আৰু ইয়াৰ পৰা এই এটা কথাই কৈ দোকানখনৰ কথা এটা কৈ দিওঁ মানে কি হৈছে একচুৱেলি আমি এতিয়া বাহিৰত ঘূৰিয়ে যিমান দিন আছিলোঁ মানে ধুনীয়া হৈছে গোটেইখিনি খানাৰ বিল মাত্ৰ 1040 আহিছে এনেই নৰ্মেলি এনেকুৱা দোকান হোৱা আমি ভাবিছিলোঁ বোধহয় 1500-2000 মান হ'ব কিন্তু আজি মানে সেই হিচাপত মানে বিল কমেই আহিছে দিয়ক 5টাৰ মাজত 1040 আহিছে We've
breeze, creating a soothing rhythm that mirrors the ocean's ebb and flow. তো ফাইনেলি আমি আহি পালোঁ ইয়াতে। এইটো হৈছে হোটেল জালেশ্বৰ ইন, আৰু এটা অলপ পিছত চাহ খাম। আৰু প্ৰায় এতিয়া বাজিছে 8:30, আৰু আজি শুই কিনে কালি আৰু ওলাই দিম। এই কোনটো? এইটো এটা বেগ মোৰ, এইটো নাই, এইটো সিহঁৰ, এইটো ছাৰৰ, এইটো ছাৰৰ। যোৱাকালি ৰাতি এইখন হোটেলত আছিলোঁ আমি, হোটেল জালেশ্বৰ ইন। আৰু যোৱাকালি ৰাতিয়ে হৈ গৈছিলে, দেৰি হৈ গৈছিলে। চব ব্লগাৰ হৈছে এইবাৰ, কাৰণ ইটো ব্লগাৰে, ময়ো ব্লগ কৰিছোঁ, বিদ্যুতো ব্লগ কৰি আছে। ছাৰ আপোনাৰ আটাইতকৈ লেট হৈ যায়। মোৰ আটাইতকৈ লেট না আপোনাৰ ৰেট চবতছে মোক চাওক, আপুনি চাওক মোক। আচ্ছা প্ৰুভ হৈ যাব, ডিম্পুৰ ভিডিঅ' লৈছে ছাৰ। ভিডিঅ' লৈছে, টাইমটো চাওক মোৰ কিমান ধুনীয়াকৈ ৰেডি হৈ গ'ল গা পা ধুই। আপুনিতো গা পা নোধোৱাকৈ ওলাইছে না। আপুনি গাৰ পা আমি ৰাতিয়ে ধুই দিছোঁ। হয়, গুড মৰ্ণিং। আজি আৰু 600-700 কিলোমিটাৰ মান আমি যাব ট্ৰাই কৰিম। আৰু যিমান পাৰোঁ আমি নিয়াৰেষ্ট কেৰালা, আৰু আমাৰ কেৰালা পাবৰ কাৰণে আমাৰ 2000 কিলোমিটাৰ আছে। আৰু 2000 কিলোমিটাৰ পোৱাৰ পিছত আমি আৰু তাতে 2-3 দিন যদি ষ্টে কৰিব পাৰোঁ, আমি কেৰালাখন ভালকৈ চাব পাৰিম। আৰু বিয়াতটোতো আছে, গমেই পাইছে। এনেকুৱা এইখিনি হৈছে জালেশ্বৰ। কালি ইয়াতে ৰাতি খানা খাইছিলোঁ, সেইখনত চাহ খাইছিলোঁ, এইখন চাহ খাইছিলোঁ, আৰু এইখনত খাইছিলোঁ। এনেকুৱাকৈ আৰু তো ব'লক। তো আজি আমাৰ যাত্ৰা আৰম্ভ জলেশ্বৰৰ পৰা। ই আপোনালোক সাৰেই পোৱা নাই নেকি? নাই হাৰিব নাই। দাদা বহুত লেট কৰলা, গম কিয় পাইছা না? কিয়? প্ৰভুৰ স্বভাৱটো ৰাতি সোমাই ৰাজত তাতে আহি গেলাক নেকি? আচ্ছা ৰাতি একেলগে সোমাল না। ব্ৰাদাৰ মানে প্ৰচেছ হওঁতে অলপমান টাইম লাগে। আৰু প্ৰায় 8টা বাজিল। আমি এটা কিবা খাব অলপ গৈছিলোঁ, এখন কিবা এটা খাই লওঁ ইয়াতে লাইটকৈ, চাহ ৰুটি চুটি কিবা দি পাওঁ, চাই লওঁ। আমি কিবা কিবি অৰ্ডাৰ কৰি আছোঁ। ঠিক আছে, বনাইয়ে। Thank you so much. তো এইফালে ইডলি 4 প্লেট, মানে 4 পিচ দিয়ে, মানে 1 প্লেটত আৰু এটা বস্তু ভাল লাগিছে। তো আমি ইয়াতে ইডলি ৰুটি অৰ্ডাৰ কৰিছোঁ, ইয়াতে খাই লওঁ, খাই লৈ পেলাই সেই কৰি আছোঁ। ये क्या चटनी है? নাৰিকল চাটনি। नारियल आपने चटनी, रोटी खाई थी गिर ऑफ सकता है। बादाम मूंगफली का। मूंगफली का चटनी है। हाँ हाँ। जल बाल। আমি तो ইয়াতে जो बादाम और ধুনীয়াকৈ- चटनी। हाँ रोटी बनाने के लिए बोला है ना। हाँ हाँ। The sound of distant gulls and the rolling tide add layers to the tranquil sense tape of this coastal escape. খাব নেকি? যাবা? ओ सारो सारो फल बोले मत का स्वीट्स बे ये बुढ़िया वस्तु है कौन नहीं तो मोरे दारे का रिलो बना लगा মই বনাইছো ৰ'বা এটা। কিবা পাইছোঁ আমি খাবৰ কাৰণে, এতিয়া ৰখিম। কিবা পাইছোঁ মটকি চাহ, কি চুইট ছাৰ? मत का स्वीट्स এইটো কি? ये এইটো तो बुढ़िया स्पेशल वस्तु है यार আপুনি ইমান জানে যে ছাৰ? তো ইয়াতে বিভিন্ন ধৰণৰ মিঠাই আছে। তো আমি সুধিছোঁ যে ইয়াতে স্পেচিয়েল কি? ये नाम क्या है भैया? इसका हाँ ये वाला हाँ ना ये वाला नहीं ये वाला ये छेना पोड़ा छेना पूरा पोड़ो पोड़ो पोरो छेना पोड़ो छेना एक type पोड़ो। of केक जैसा एक टाइप ऑफ केक ये क्या है भैया ये क्या है छेना पोरो माने अरे केक टाइप এটা মিঠাই আৰু अच्छा अच्छा বিৰাট ধুনীয়া পালো। আমার মিঠাই কোথা আছে হয় ইয়াৰে এইটো ট্ৰাই কৰিলোঁ, অলপ এইটো ট্ৰাই কৰিলোঁ, এইটো ট্ৰাই কৰিলোঁ। ये क्या है वो छेना का Let the music guide you into an untouched paradise. বহুতে বেছি বেটাৰ বিহাৰতো পাওঁ নে বাৰু, চৰি বেংগলতকেতো বহুত বেছি বেটাৰ। আৰু সোমাৰ পাছতে গম পাইছোঁ আৰু যে ইয়াতে বহুত চাফা আৰু। আৰে ইন্দোৰখন লক্ষ্ণৌত আছে নেকি? ইন্দোৰখন বোলে ইণ্ডিয়াৰ বোলে বোলে ক্লিনেষ্ট চিটি নেকি? লক্ষ্ণৌত আছে নেকি? আৰু চাওক না, ডিচিপ্লিন আছে, বহুত বেছি ডিচিপ্লিন আৰু বহুত বেছি ডেভেলপ আৰু। इंदर मध्य प्रदेश আছে অঁ ইন্দোৰ ইণ্ডিয়াৰ বৰ্তমান ক্লিনেষ্ট চিটি। Where stress dissolves like footprints in the sand.
তো ধাবা আমি পাই গেলোঁ তাৰ পাক কৰি দিয়ক জলদি তো ইহঁতে ফিছ থালি অৰ্ডাৰ কৰিছে স্যার মাছ পিস নালাতে তো মাছ খাও দেখছো আহি আহি এটা বহুত ধুনীয়া জেগা পালোঁ সাগৰ বুলি কৈ কিনে মোক বুৰ্বক বনাব চাগে ট্ৰাই কৰিলে কৈছোঁ আই এম নট চিয়'ৰ আপোনালোকে চাব বাৰু এইটো সাগৰ হয়নে নহয় কাৰণ এইটোতো অলপ সেইফালে লাগিছে পানী থকা হেন কিন্তু এইখিনি অলপ মাজত দ্বীপ থকা এটা লাগছে এতিয়া হয়তো অলপ সেইফালেদি ক'ৰবাত গ'লে হয়তো পাহাৰৰ সেইফালেদি গ'লে হয়তো ওপৰ ডাইৰেক্ট পইণ্টটো পাব পাৰোঁ বাকী আপুনি কি মাজত দিব নেকি বহুত অলপ হ'ব দিয়ক মাজত সবে হ'ব লাগে না আৰু এইটো একচুৱেলি সাগৰ নাছিলে এইটো সাগৰে আছিলে বা। সাগৰৰ ওচৰত থকা এটা লেক আছিলে মানে। সাগৰে মানে সাগৰটো পৰা কাটি আহি কিনে লেক আনিছে সাগৰ 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 হবাই লাগিব সাগৰ এতিয়া নেক্সট আমি মানে সাগৰৰ ওচৰত যাই আছো এইখিনি পইণ্ট পালে সাগৰটো দেখা পাম আৰু চাগে তো আজি মই বহুত বেছি সুখী যে আমাৰ কিংকত দাই চকুৰে সাগৰ দেখিবলৈ পাইছে এটা কবিতা আছিল সাগৰ দেখিছা নহয় জুবিনদাৰ লাষ্টৰ বস্তুবিলাকে সাগৰৰ লগত ৰিলেটেড সেইটো বস্তু মানে বেয়া মনত লাগে পৰে বেয়া ভাবি বেয়াও লাগে অলপ অলপ আৰু সুনামি নহয় আৰু এই চাইক্লন টাইক্লনৰ কাৰণে তো এতিয়া আমি সাগৰৰ কাৰণে চাগে মন্দিৰটো যাব লাগিব মন্দিৰৰ ভিতৰতে দেখাই ভালেই ভাল নাই ৰাস্তা আছে এই গাঁৱৰ মানে যে নদীৰ সিহঁত যা এলেকা লাগছে মথাউৰি চথাউৰিখন ক'ত সোমাই দিলা গাইজ মানে কিংকত সাগৰ দেখাব লাগে সেইকাৰণে একদম মই বেলেগ ৰাস্তা দি সোমাই দিছিলোঁ সাগৰৰ ফালে যাই আছোঁ আমি এতিয়া সাগৰ পাম না ফুটবা লাগিব নেকি না পাৱান নাই ছাগল পাইলে যাই আছোঁ মানে সাগৰৰ দিশত যাই আছোঁ পাওঁ নে নাপাওঁ কিংকত চৌধুৰীৰ লাখটো কিমান আমি এতিয়া গম পাম তাকেইতো আৰু ইয়াৰ পৰা আমি জাজ কৰিম আপোনাৰ মনটো কি কয় সাগৰ মই দেখা পাম সাগৰ আপুনি দেখা পাব এদিন হ'লেও দেখা পাব আজি নাথাকিলেও আজি দেখা পাম মানে লাগছে কিন্তু বহুত যাব লাগিব লাগি ভাঙে 10 কিলোমিটাৰ গেলে ঠিক আছে এটা পিছত ক'ত সোমাই দিলা পকী ৰাস্তা পালোঁ কিন্তু পকী ৰাস্তাই পালোঁ পুৰা একদম এস্থেটিক মানে কালাৰবিলাক মানে বাহিৰৰ দেশত এনেকুৱা মানে এনেকুৱাকে কিছুমান জাগা থাকে ফটো ইয়াতে মানে ৰিয়েল কালাৰফুল এই চা ৰিয়েল চাউথ ইণ্ডিয়া আমি টাউন কেনে দেখা পাই আছিলোঁ আমি গৈ আছোঁ সাগৰে সিঁচি আছে। ওচৰতে আছোঁ বাৰু কিন্তু আমি এই পইণ্টটোলৈ যাব লাগিব এই পইণ্টটোলৈ চাব ইমান গাড়ী কিহতে বুজিব নাই ৰিজৰ্ট আছে হা ৰিজৰ্ট এখন আছে চিয়'ৰ চাব আপুনি কেনেকৈ গম পাই আপুনি গন্ধ পাইছে নেকি স্মেল নহয় Resort. মই মানে কিছুমান বস্তু জানো মানে আগৰ পৰাই প্ৰথম দেখো বাৰু নাৰকল খাই এটা চাইকেল দেখা পাম সাগৰ বল গাড়ীখন থৈ দিব তো এনেকৈ মই সাগৰ দেখা পালোঁ জীৱনৰ প্ৰথমবাৰ তো বহুত বেছি ধন্যবাদ গোটেইকেইটাকে কাৰণ ইহঁতে ক'ত গাঁৱৰ মাজত সাগৰ দেখাবলৈ আহিলে কিন্তু আপোনালোকতো চালে বঢ়িয়া লাগিছে কিয় আপোনাৰ এনেকুৱা কেতিয়াবা ফিল হয় নেকি যে সাগৰ কেতিয়াবা বৰিং হ'ব পাৰে সাগৰ কেতিয়াও বৰিং নহয় কিয় ছাৰ মানুহ বৰিং কাৰণ সাগৰৰ কোনো ডেষ্টিনেশ্যন নাই সাগৰ আৰু ফাইনেলি আমি ফোন কৰিছোঁ মই উৰিষ্যা এৰি পেলাই অন্ধ্ৰপ্ৰদেশ পালোঁ আৰু আমি এজন বন্ধুৱে লগ পাম অলপ পিছত কালি পাম কালি আমি লগ পাম ব্ৰাদাৰ বহুত ঘনিষ্ঠ বন্ধু নেকি আপোনাৰ কি মানে কি হয় দুই এটা শব্দ কিন্তু ছাৰ ইউজ কৰে ছাৰ ঘনিষ্ঠ বোলে বা আপোনাৰ জেনজিৰ মুখত এইগিলা শব্দ ছাৰ আছে আপুনি কাৰ পৰা শিকছে ছাৰ ইমান টান শব্দ ব্ৰাদাৰৰ পৰা শিকছে নেকি তাকে আমাৰ গুৰু আমাৰ আগত বহিছে গুৰু বহুত মনে মনে আছে হয় গুৰু শব্দ কি কৰিছি ভৰিখন দীঘল না তাৰ মোৰ আপুনি চলাব লাগিব আপুনি যাওক, চলাব যাওক, যাওক, যাব পারবো দিয়ক। আমি ভৰিখন চাইড শব্দ দিছো ভৰিখন চাইড যাওক, যাওক। আপুনি যাওক কৰি সোমাই যাওক যাওক যাওকচোন যাওকচোন আপুনি কেলা অলপ এৰি থৈ কিনে আগত যাওকচোন অলপ এৰি থৈ কিনে আগত যাওক অলপ আগত যাওক অলপ আগত যাওক অলপ আগত যাওক কিবা সৰু ছোৱালীৰ দৰে কামবিলাক কৰি থাকে এতিয়া তোমাৰ চলাব লাগছে নেকি অলপ এনে ৰাগ দিলে চলাওক আপুনি অলপ নুমি যাব বোলে চলো নাম নিলে এনে কথা নুমি যাওক, নুমি যাওক। মোৰ কথা নাই ডাঙৰ গাড়ী ইভেণ্ট কৰে কথা কচোন মানে এইফালে ট্ৰাক চাকৰ কাৰণে বন্ধ কৰি দিছি এনেকে কোনে বন্ধ কৰে ইয়াতে বস্তু বম বম ৱাল দি দিছি মস্ত ডাঙৰ ডাঙৰ কিহৰ কাৰণে বা 7 ডাবল আহিলে নে নাই আৰু চাওঁতে চাওঁতে আমাৰ সন্ধিয়া হৈ গ'ল
ডিম্পু দাই ভিডিঅ' এডিট কৰি আছে, ধ্ৰুৱ ছাৰে গাড়ী চলাই আছে। তাৰ কেনেকুৱা লাগিছে ৰাতি গাড়ী চলাই? বহুত বেছি ভাল লাগিছে ছাৰ। চলিছে। আৰু আমি কিমান সময়মান চলাম ছাৰ গাড়ী? মই চলাই থাকিম ছাৰ। আজি এনে 1 ঘণ্টামান ষ্টপ দিম নেকি? আৰু 3 ঘণ্টা 3 ঘণ্টা চলাব আজি। ঠিক আছে, আজি চেষ্টা কৰোঁ ছাৰ যিমানখিনি পাৰোঁ। ৰাজাৰে যি কয় আৰু টোপনি লাগছে নাইট নেকি? ড্ৰাইভাৰ ব্ৰাদাৰ আমাৰ টোপনি লগা নাই ছাৰৰ, কাৰো টোপনি লগা নাই, ভাল লাগিছে। আৰু ভিডিঅ'টো এডিট কৰি আছে, আমি চাই যাই আছোঁ যে কি শ্বট লগাইছে, চাই যাই লাগিছে। আৰু চাওক ডিম্পুৰে এনেকুৱা ভিডিঅ' এডিট কৰে মানে মোবাইলতে হৈ যায় তাৰ চব। ফাইনেলি আমি চাহ পালোঁ। টিকেট একবাৰ মই কি জেগাত ৰখি দিছোঁ? তুলনি মানে বাগিচা নক্ষত্ৰ বুলি স্থান। মই নক্ষত্ৰ বুলি কৈছোঁ। তো বাপৰে বাপ, গাড়ীৰ পাছত বহি বহি অৱস্থা কাহিল। এতিয়া এখন চাহ গুৰু বুলি এখন চাহ দোকান পালোঁ, ইয়াতে চাহটো খাই লওঁ। এইখন দোকানত এটা বস্তু পালোঁ, এইটো হৈছে গলি চ'দা। এইটো মানে ইণ্ডিয়াত যেতিয়া মানে কোকা ক'লা অহা নাছিল বা চফ্ট ড্ৰিংকছবিলাক কোম্পানীবিলাক অহা নাছিল, তেতিয়া এই বস্তুটো ঠেলাত বিক্ৰী কৰা আছিল আৰু গাঁৱে গাঁৱে যোৱা আছিল। ইয়াতে এটা মাৰ্বল টাইপৰ বস্তু থাকে, এইটো হেঁচি দিলে, কাৰণ তেতিয়া এইটো কাৰ্বনৰ কিবা এটা অপশ্যনটো নাছিল নেকি, নে কি নাছিল বা এইটো কেন অপশ্যনটো নাছিল খুলি দিয়া কেপটো। তো তেতিয়া হয়তো এনেকুৱাকৈ বটলবিলাক বনাই কিনে এইটোক চিল কৰিছে। এইটো হৈছে গলি চ'দা। প্ৰায় ইয়াৰ পৰা ওলালোঁ, ইয়াৰ পৰা আমাৰ আৰু 2 আৱাৰ আছে, 2 ঘণ্টাত আমি পাই যাম। আৰু লোকেশ্যন মানে আজিৰ হোটেলখন আৰু আমি আছোঁ এতিয়া অন্ধ্ৰপ্ৰদেশৰে এখন সৰু টাউন এখনৰ ভিতৰত। কিবা এটা খাই লওঁ মানে ইয়াতে খাই লওঁ, ইয়াতে আমি ধুনীয়াকৈ ওলাই যাম। বাকী এইটো দি যাব লাগিব নেকি? নাই নাই নাই, এইটো ৰোড ক্ল'জ, এইটো দি যাম। ৰাস্তাত পইচা দিম বুলিও ক'লা। এই ৰ'ব দিয়ক, ভিডিঅ' আকৌ দিছোঁ। এটা চহৰ পাইছোঁ আমি। আচ্ছা, আমি ক'ত থাকিম আজি ৰাতি? হ'ব ছাৰ, আমি হেৰিটো বিশাখাপট্টনম। চাবমেৰিনৰ কাষত। কালি পুৱাই আমাৰ এটাই কাম হ'ব, চাবমেৰিন খাম। মানে মই বুজাই দিছিলোঁ সেই চাবমেৰিন খান অৰিজিনেল চাবমেৰিন আছিল ইণ্ডিয়ান নেভিৰ। অ' আচ্ছা, সেই চাবমেৰিন খান সাগৰ তলত আছিল, কিন্তু এতিয়া মানে এটা মিউজিয়াম বনাইছে। আচ্ছা ৰিটায়াৰ্ড হৈছে নেকি এইখন? মিউজিয়াম বনাইছে মানে দেখাৰ কাৰণে। সেইকাৰণে ভিতৰত সোমাব পাৰিবি, কেনেকুৱা মানে ৱাও। পানীৰ তলত কেনেকুৱা ফিলিংছ সেই গম পাবি। মানে পানীৰ তলত সোমাব পাৰিবি, মানে সেইখন চলাই দিব নেকি ক'ৰবাত? পানীৰ তলত সোমাব পাৰিবি। চলাই আনে পানীৰ তলত আছে। তো কালি মানে আমি আমি এখন চাবমাৰিন চাব পাম। আৰু এখন মানে বাংলাদেশৰ পৰা অহা বোট এখন মানে সাগৰত আৰু কণ্ট্ৰল কৰিব নোৱাৰিলে। লাষ্টত যে কাষৰগিলি চাপে লৈ আহিছে, এতিয়া মানে সেই বাংলাদেশৰ সেই বোটখন মানে ইণ্ডিয়া ৰাখি থৈ দিছে। এই কি পে ডাঙৰ বোট বুলি কৈছে এখনৰ, কৈছে সেইখনো চাব পাৰিব। অ'কে, শিপ হ'ব এইখন ব্ৰাদাৰ। অ'কে। আৰু প্ৰায় বাজে 10টা বাজিব হ'ল, এতিয়ালৈকে আমি ৰুম পোৱা নাই। অৱস্থা গোটেইকেইটাৰ বেয়া হৈছে আজি, কাৰণ আজি আমি হাইয়েষ্ট লং টাইম, কাৰণ বাকী কেইদিন আমি 7টা 8টাত আমি ৰুম পাই আছিলোঁ, কিন্তু আজি আমি 10টালৈকে ৰুম পোৱা নাই। বহুত বেছি ভাগৰ লাগিছে আজি। এটা ভাল হ'ল কি আজি আমি বহুত কিলোমিটাৰ আহিলোঁ বাৰু। আজি অলমষ্ট আমি 650-700 কিলোমিটাৰ আমি আজি মাৰিছোঁ। আৰু ফাইনেলি আজি হোটেল ৰুম পাই গ'লোঁ। এইকেইটা আছে আমাৰ ৰুম। আৰু আমি খানাখিনি এইবাৰ জমেট'ত অৰ্ডাৰ কৰিলোঁ। মই দিছিলোঁ এটা ভেজ থালি, ইয়াতে কিবা এটা কাৰী আহিছে, এইটো ৰাইচ আহিছে, এইটো ৰুটি আহিছে, পাপৰ আহিছে, XYZ কিবা কিবি। বাকী চালাড দিছিলোঁ ৰাজমা চাৱাল। আপোনাৰ ৰাজমা চাৱাল আছিল, ৰুটি দিছে, আৰু ইয়াতে আপোনাৰ ৰাইচ আছে, ৰাজমা চাৱাল আছে, আৰু বহুত ষ্টেণ্ডাৰ্ড। দাম অলপ আছে কিন্তু ষ্টেণ্ডাৰ্ড আছে দিয়ক বস্তুবিলাক। এটা গোলাপ জামুন আছে, এইটো আছে মাছৰুম, পনীৰ, ৰাইচ, আৰু এইটো এটা মিঠাই টাইপৰ বস্তু, পিঠা টাইপত, মানে আমাৰ খোলা চাপৰি পিঠা টাইপ কিন্তু মিঠা, আৰু এইটো চাগে দৈ।